পইচা লাগে পইচা দে সোনকালে আইছনে ইমানে চিৰিয়াছ ওলোৱা নাই কি কৰি আছ ভিতৰত কি হলো এইটো তই ইমান কিয় মাৰিছে দুপৰীয়াখন আৰু তোক কিহৰ পইচা লাগে কাপোৰ কিনিব লাগে তোকনো কেলে কিহৰ পইচা লাগে তোক ৰাতিপুৱা শুই উঠিবি চেকখনত বহিবি অকল মোবাইলটো টিপিবি ঘৰত কাম বন এখন কৰিব নোৱাৰ মাকজনীক যেন সহায় এখন কৰিম বুলি ভাবিব নোৱাৰ তই অকল মোবাইল টিপি থাকিবি মোক পইচা ক'ৰপৰা আনি দিওঁ মই নাজানো মোক আনি দে পইচা মোক পইচা লাগিব বুলি লাগিব মই নাজানো মোক পইচা আনি দে বুলি কৈছো আনি দে মই নাজানো লগৰ ছোৱালী চবে দুদিনা কাপোৰ পিনে মই কিনি পিনি মোক কাপোৰ এটা নাই দে মই নাজানো মোক লাগিব পইচা দে বুলি কৈছো দিবি কাইলৈ ভিতৰত মোক পইচা দে তই পইচা কাৰণে মৰি যা তোক এটকা পইচা নিদিওঁ ৰাতিপুৱা শুই উঠি পদূলিলে চকীখন নিবি ঠেঙৰ ওপৰত ঠেং তুলাই বহি থাকিবি হা মাৰক যেন কাম বন এখন কৰি সহায় কৰি দিওঁ সেইটো খবৰ নাই পঢ়া শুনাটো গ'লেই তোৰ ফালে ঘৰখন কেনেকে চলিছে সেইটো চিন্তা নাই আজি বোলে আমুকটোহে লাগে আজি বোলে তামুকটোহে লাগে হা সকলোবোৰ বস্তু যদি তোকে যোগাই দিওঁ আৰু ধুনীয়াক কি তাইৰোতো পঢ়া শুনা কথা আছে অকল যদি তোকে সুবিধা দি থাকোঁ কি হ'ব তেতিয়াহ'লে জন্ম দিব পাওঁ পইচা দিব নোৱাৰ পইচা দিব নোৱাৰ জন্ম দিছিলে সৰুলৈ মাৰি দিবলৈ কেলে সেই সিহঁতৰ যক কিমান বস্তু দিয়ে কাপোৰ কানি মোৰ এতিয়া কাপোৰ নাই কিবা নাই মই কি নিপিন্ধিম নেকি কাপোৰ চাপিনে তই কেলে একো যদি দিব নোৱাৰে কেলে জন্ম দিছিলি কেলে মাইন বুলি কেলে একো এটা আনি দিব না মোক নালাগে মোক লাগিব পইচা দে বুলি কৈছো দিবি মানে পইচাটো ক'ৰপৰা আহিছে সেইটো মইহে জানো তই কি বুজি পাবি পঢ়িব গ'লেতো মেথা বিষ পেট বিষ হা মোবাইল চাবলৈ গা ভাল হা তই ৰাস্তাতে কাম কৰগে যা পঢ়িব শুনিব নালাগে তই পঢ়ি ফলাব নালাগে সৰুজনী জীয়েক আকৌ যি লাগ বুলি কয় তাকে আনি দিয়া মোক আকৌ একো এটা দিম মোক কাপোৰ নাই কিবা নাই মই কেনেকুৱা লাজ পাম মানুহৰ আগত নালাগে মোক আনিবলৈ যা তহঁতৰ পইচাই নালাগে মোক নিদিবি মোক পইচা যা মানে সেই সিহঁতৰ যিজনী চাৰিজন কিমান বস্তু দিছে সিহঁতক কিমান দান দিয়ে লাগ বুলি ক'লে বস্তু দিয়ে মই জানো মোৰ কথা মাইন বুলি ক'লে সৰুতে যদি পইচাই দিব না মোৰ চকুৰ আগৰ পৰা আঁতৰ তই মোৰ মাথাটো নুচুৱাবি ক'বলৈ গ'লেও যা মৰিলেও মৰ তই মুঠতে মোৰ চকুৰ আগৰ পৰা আঁতৰ তই মোৰ এই মাথাটো নুচুৱাবি তই ইয়াৰ পৰা যা ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ লোকে ল'ৰা ছোৱালীক সকলো বস্তু লাগ বুলি ক'লে দিব নোৱাৰে চ' সেইটোৰ ওপৰত এটা অকণমানি সৰু ভিডিঅ' বনোৱাৰ চেষ্টা কৰিলোঁ কেনেকুৱা পালে ক'ব কমেণ্ট কৰি জনাব যে আমাৰ এই সৰু ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল আগলৈ যাতে আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' লৈ আহিব পাৰোঁ তাৰ কাৰণে মৰম কৰিব ছাপোৰ্ট কৰিব সদায় আশীৰ্বাদ কৰি যাব নেক্সট আপোনালোকক কি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলো ফ্ৰেণ্ডক আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু তেতিয়ালৈ চাই থাকিব মোৰ ইউটিউব চেনেল মিছ পল্লৱী বাই বাই